লীলানিকেতন ভারতবর্ষ প্রভুর আদেশ মতে নানাবিধ জীবসজী কর্ম অধিকার আর বেদ বিধিয়ে মানবক শ্রেষ্ঠ আসন দিয়া হৈছিল। দাসৰ উদ্দেশ্য আছিল অন্তৰ্মুখী জ্ঞান অধ্যয়নেৰে শ্ৰীহৰি লীলানিকেতন ভাৰত ভূমিক প্ৰভুৰ আদেশ মতে অনন্ত মহিমা আৰু মহিয়ান কৰি তোলা। কিন্তু তাৰ বিনিময়তে মানৱে কৰিছে কি? সেই জ্যোতিময় নিৰ্মল জ্ঞানৰ অপব্যৱহাৰ কৰি ভোগ বিলাসতে মত্ত হৈ পৰিছে। কাল নিৰাময় ঐশ্বিক শক্তিক অৱজ্ঞা কৰি নিজকে পাহৰি পেলাইছে প্ৰভু। সেইটো দোষ তোমাৰেই ব্ৰহ্মা। নিজেই গঢ়া পৃথিৱীত যদি আজি তোমাৰ কল্পিত বাসনা বিপৰীতমুখী হয়, তেন্তে নিশ্চয় বুজিব লাগিব যে সৃষ্টিৰ পাতনিতেই কিবা ত্ৰুটি থাকি গ'ল। সেই ত্ৰুটি আজি সংশোধন কৰিব লাগিব তুমি। কি কোৱা বসুন্ধৰা? প্ৰভু, মোৰ ক'বলৈ একো নাই। মই আজি পপীৰিতা। মোক লাগে মুক্তি। তুমি মুক্তি বিধায়ক, সেই হেতুকে তোমাৰ ওচৰত মুক্তি বিচাৰি আহিছোঁ প্ৰভু। প্ৰভু তুমিয়েই যেতিয়া জগতৰ স্বামী, এই সেৱকে কৰা সকলো অপৰাধৰ অপযোগ তোমাতেই অৰ্পিত হ'ব। তাৰ উপৰি সৃষ্টিকৰ্তা মই, মোৰ সকলো ত্ৰুটি বিচ্যুতি নিৰাময় কৰিব লাগিব তুমি। মই মাথো মোৰ কৰ্তব্য পালন কৰিম, আৰু স্বজনে মোৰ একমাত্ৰ কৰ্তব্য। মহাদেৱ সংসাৰৰ অধিকাৰী হ'লে কাল অন্ত নহ'লে হেনো তেওঁ অপাৰ। বৰ্তমান বসুন্ধৰাৰ মুক্তিৰ বাবে সংসাৰ একান্তই আৱশ্যক হৈ পৰিছে প্ৰভু। সঁচা কথা ব্ৰহ্মা। কাল অন্ত নহ'লে সংসাৰ মোৰ দ্বাৰাও সম্ভৱ নহয়। তাক সম্ভৱ কৰিব বিচাৰিলে তোমাৰ সৃষ্টিৰ অখণ্ডনীয় বিধিলিপিৰ কোনো মূল্যই নাথাকিব। তেনেহ'লে প্ৰভু উপায়? অৱশ্যে ইয়াৰ উপায় উদ্ভাৱন কৰিব লাগিব। মই যোগমায়া আৰু নাৰদক স্মৰণ কৰিছোঁ। তেওঁলোক আহি পালেই ইয়াৰ উপায় হ'ব। যেতিয়া অধৰ্মৰ অভ্যুদয়ত ধৰ্মৰ প্ৰলয় আহি পৰে, সেই সময়ত যুগে যুগে অৱতাৰ ধাৰণ কৰি স্বধৰ্মে শিষ্টাক ৰক্ষা কৰি আহি আছোঁ। কিন্তু এইবাৰ পূৰ্ণ অংশে অৱতৰি পৃথিৱীক এনে অভূতপূৰ্ব ৰূপ দিম যে পৃথিৱীৰ ভৱিষ্যত এক মহাবোধত পৰিণত হ'ব। এতিয়া তোমালোক যোৱা। ভাল প্ৰভু। त्र सा
প্ৰভু ভগৱন্ত তোমাক স্মৰণ কৰিছিলো। তুমি জানা যে যেতিয়া জগতত ধৰ্মৰ গ্লানি আহি পৰে, পুনৰ ধৰ্ম সংস্থাপনৰ হেতু অৱতাৰ গ্ৰহণ কৰিব লগা হয়। এনেকৈ পূৰ্বে ৭ বাৰ অৱতৰি পৃথিৱীৰ ভাৰ হৰণ কৰিলো, কিন্তু এইবাৰ পৃথিৱীত এনে বিপৰ্যয় ঘটিছে যে ধৰিত্ৰী দেৱী স্থিৰেৰে থাকিব নোৱাৰি সঘনে কঁপি উঠিছে। ধৰ্ম, কৰ্ম, সত্য, শৌচ, দয়া, ক্ষমা ধৰণীত লুপ্ত প্ৰায়। স্বাৰ্থিক নৰে বেদ বিধি বিসৰ্জন দি একোজন স্বতন্ত্ৰ নায়ক হৈ উঠিছে আৰু পৰৰ সত্তা অস্বীকাৰ কৰি স্বেচ্ছাচাৰীভাৱে ভাৰতৰ প্ৰজাতন্ত্ৰ মষিমূৰ কৰি পেলাইছে। এই সন্ধিক্ষণত পুনৰ ধৰ্ম সংস্থাপনৰ হেতু পুনৰ অৱতীৰ্ণ হ'ব লাগিব। অকল ময়েই কিয়, সৌৰজগতৰ অমৰসকলেও যথাযথভাৱে পৃথিৱীত জন্মগ্ৰহণ কৰি মোৰ সহায় হ'ব লাগিব। তোমাৰ কৰ্তব্য অতি গুৰুতৰ। সম্প্ৰতি তুমি গোকুলৰ যশোদা দেৱীৰ গৰ্ভত অৱতীৰ্ণ হোৱাগৈ। কামৰ কাপোৰকেইটা সলাই গৈছে। ভদ্ৰে, তুমি মই সকলো কৰ্তব্যৰ দাস। অকল তুমিয়েই কিয়, ময়ো দৈৱকী দেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰিম। শুনা, ইয়াৰ ৰহস্যাবৃত তত্ত্ব দেৱৰো অবৈধ। কেৱল তোমাক বুজাবৰ কাৰণে ব্যক্ত কৰিব লগাত পৰিছোঁ। দেহ নশ্বৰ আৰু আত্মা অবিনশ্বৰ। কৰ্মফল আৰু বাঞ্ছা অনুসৰি আত্মাই ভিন্ন ভিন্ন সময়ত ভিন্ন ভিন্ন দেহ প্ৰাপ্ত হয়। উতলা নহবা দেৱী, লোকৰ বাঞ্ছা পূৰ্ণ কৰাও তোমাৰ কৰ্তব্য। অনন্তই চিৰদিন মোৰ সেৱা কৰি আহিছে। ত্ৰেতা যুগত লক্ষ্মণ ৰূপে অৱতৰি ভাতৃত্বৰ যি আদৰ্শ জগতক দেখুৱালে, তাৰ পতন্তৰ সৃষ্টিত চিৰদিনৰ কাৰণে কথা থাকিব। এইবাৰ মোৰ অগ্ৰজ ৰূপে দৈৱকী দেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰিব। কিন্তু তুমি মায়াৰ প্ৰভাৱেৰে সেই ভ্ৰূণ হৰণ কৰি গোকুলৰ ৰোহিণী দেৱীৰ গৰ্ভত স্থাপন কৰিব লাগিব। দৈৱকীৰ গৰ্ভাশ্ৰিত ৭ম সন্তান যেনে তেনে ৰক্ষা কৰিবই লাগিব। ইয়াৰো বিশেষ তাৎপৰ্য আছে। দৈৱকীৰ গৰ্ভাশ্ৰিত সন্তান, সেই কাৰণেই ৰোহিণী দেৱীৰ গৰ্ভত স্থাপন কৰিব লাগিব। মই দৈৱকী দেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰিম। ঠিক সেই সময়তে তুমিও যশোদাৰ দেৱী গৰ্ভত জন্মগ্ৰহণ কৰিবা। বসুদেৱে মোক লৈ গৈ যশোদাৰ কোলাত তুলি দি তোমাক লৈ আহিব আৰু দৈৱকীৰ কোলাত তুলি দিবহি। তাৰ পিছৰ কৰ্তব্য তুমি নিজেই কৰিবা। দিয়া সেয়া নাৰদ আহি পালেহি। নাৰদৰ লগত মোৰ বহুতো গোপনীয় আলোচনা আছে। নাৰায়ণ
সচেত দিয়া দর কান্দিছে ধরি ধরি কাঁদে নারী আকুলর মাঝে প্রভু দিয়া দর মন্দিরে মন্দিরে তোমার পূজা জি কৌতি কণ্ঠ তাকুলর ওহে শির সুন্দর হে শির জাগ্রত শ্রীকৃষ্ণ মুরারি দিয়া দর নারায়ণ 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 নারায়ণ। উপযুক্ত সময়তে পালাহি নারদ। যোগমায়াৰ দ্বাৰা বহুতো কাম সমাধা হৈ যাব। মহাভাৰতৰ এই সূচনা, বাকী কাম তোমাৰ দ্বাৰা হ'ব লাগিব। পৃথিৱীত কংসই যি মহাভাৰৰ সৃষ্টি কৰিছে, সেই ভাৰ হৰণ কৰিবৰ কাৰণে তুমি নিজেও এবাৰ তালৈ যাব লাগিব। মনত ৰাখিবা, তুমি যন্ত্ৰ আৰু মই যন্ত্ৰী। নারায়ণ নারায়ণ নারায়ণ। একো বুজিব নোৱাৰিলোঁ প্ৰভু, তথাপি হে দয়াময়, মই যন্ত্ৰই সঁচা। তোমাৰ ইচ্ছাই মোৰ ইচ্ছা, তোমাৰ ইংগিতত মই বিশ্ব ব্ৰহ্মাণ্ড বিচৰণ কৰোঁ। মোক এবাৰ বুজাই কোৱাচোন দয়াময়। এই মাত্ৰ সংবাদ পালোঁ, পৃথিৱীত পুনঃ ধৰ্ম বিপৰ্যয় ঘটিছে। এই ভাৰ হৰণ কৰিবৰ কাৰণে তুমি নিজে এবাৰ তালৈ যাব লাগিব। নারায়ণ নারায়ণ নারায়ণ। মই কিয় প্ৰভু? শঙ্খ চক্র ধারণ বিষ্ণু শ্যামলা পীত বাসসমহ কৌস্তুভোদ্ভাসিত রসিক বনমালা বিভূষিত। মইতো যাব লাগিবই, তাৰ বাহিৰেও ইন্দ্ৰ আদি ৩৩ কোটি দেৱতাই যথাযথভাৱে ভাৰতভূমিত জন্মগ্ৰহণ কৰিব লাগিব। সেই সকলো কাৰ্যকে অতি নিখুঁতভাৱে পৰিচালনা কৰিব লাগিব তুমি। কূটনীতিততো তুমি মোৰেই সমকক্ষ। নারায়ণ নারায়ণ নারায়ণ। সেয়া মাত্ৰ প্ৰভুৰ আশীৰ্বাদ। প্ৰভুৰ আশীৰ্বাদ হ'লে ইন্দ্ৰাদি ৩৩ কোটি দেৱতা অতি সহজেই প্ৰভুৰ কাৰ্যত ব্ৰতী কৰাব পাৰিম বুলি এই নাৰদৰ বিশ্বাস। শুনি সন্তোষ পালোঁ নাৰদ। এতিয়া মই হৰ গৌৰীক এই বিষয়ে আলোচনা কৰিবলৈ এবাৰ স্মৰণ কৰিছোঁ। এইবাৰ পৃথিৱীত ৰাজনীতি ধৰ্ম নীতি প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে এনে কূটনীতিৰ আৱশ্যক হ'ব যে ভোলানাথৰ দৰে সৰল লোকেও মোক সম্পূৰ্ণ বিপৰীত মত কৰিব। সেইবাবে তেওঁলোক উভয়কে মোৰ উদ্দেশ্য বুজাই দিয়াটো উচিত। লীলা, তোমাৰ অনন্ত লীলা, তোমাৰ অনেক লীলা দেখিছোঁ প্ৰভু।
এইবার ধরার মতন তুমি কেনে লীলা করা তাক চাই এই নারদর নয়ন সার্থক করিম প্রভু। নারায়ণ নারায়ণ নারায়ণ। অনন্ত হয় তেজি নারায়ণ হওয়ায় অবতার ধরায় অবতার। অনন্ত হয় তেজি নারায়ণ হওয়ায় অবতার ধরায় অবতার। দুষ্ট কদম করি জনার্দন সন্তক পালন করাহিবা। অনন্ত